আহিছোঁ যিটো মৰাণ অঞ্চলৰ দুদাম থেৰাপি আৰু খুব ধুনীয়া, খুব সেৱা শুশ্ৰূষা খুব ধুনীয়াকৈ কৰে এটা দুদাম থেৰাপি। যিসকলে অহা নাই আহিব পাৰে, খুব বিনামূলীয়াকৈ এই থেৰাপি দিয়ে আমাৰ মৰাণত। খুব ভাল লগা আৰু ৰোগীয়া বা ভাল মানুহ সকলোৱে ল'ব পাৰে। এয়া দেখিছে নহয় পৰিৱেশটি, এয়া ৰোগীয়াসকলক এইদৰে শুশ্ৰূষা কৰি থাকে। আৰু এয়া দেখিছে নহয় এখন বিচনা, এইখন পাথৰৰ হয় আৰু তেওঁলোকে যিসকলে কৰ্মচাৰী তেওঁলোকে ভালকৈ বুজাব পাৰিব। আৰু এয়া দেখিছে নহয় এটা ধুনীয়া পৰিৱেশ দিয়ে, সুস্থ, খুব ভাল লাগে, খুব ধুনীয়া এটা পৰিৱেশ। আৰু যিসকলে অহা নাই আহিবচোন, ৰোগীয়া বা ভাল মানুহ সকলোৱে ইয়াত থেৰাপি ল'ব পাৰে বিনামূলীয়াকৈ। এয়া দেখিছে নহয় খুব ধুনীয়া এটা পৰিৱেশ। এইদৰে সপ্তাহত এদিন তেখেতলোকে নাচ গান কবিতা আবৃত্তি যাৰ যিটো প্ৰতিভা আছে সেইটো দেখুৱাব পাৰে। আৰু ৰোগীয়াসকলক তেওঁলোকে খুব ধুনীয়াকৈ শুশ্ৰূষা কৰে, খুব ভাল লগা মুহূৰ্ত। আৰু এয়া দেখিছে নহয়, আৰু যিসকলে অহা নাই আপোনালোকে আহিব, বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায়। ইয়াৰ কৰ্মীসকলৰ ব্যৱহাৰ পাতি খুব ভাল। আৰু তেখেতলোকে এয়া দেখিছে নহয় ইমান সুন্দৰ এটা পৰিৱেশ। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টি ভাল পায়, লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। যিবিলাক মোৰ নতুন ভিউৱাৰ্ছ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ইয়াত দেখিছে নহয় পুৰুষ মহিলা ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে ইয়াত থেৰাপি ল'ব পাৰে। ইয়াত কোনো দৰৱ পাতি নোখোৱায়, খালী এটা মালিচ হয়। এয়া দেখিছে নহয় ৰোগীসকলক এইদৰে বিচনাত সেৱা শুশ্ৰূষা আগবঢ়াই আছে খুব বিনামূলীয়াকৈ। খুব ধুনীয়া, খুব সুন্দৰ এটা পৰিৱেশ। আৰু ভিডিঅ'টি খুব ভাল লাগিলে মোৰ এই থেৰাপিলৈ গৈ, সেইকাৰণে আপোনালোকলৈ এই ভিডিঅ'টি মই আগবঢ়ালোঁ। এয়া দেখিছে নহয় খুব ভাল লগা পৰিৱেশ। আৰু খুব কম দিনৰ ভিতৰতে মানুহ সুস্থ হৈ হ'ব পাৰে। ৰোগীয়া মানুহক চিকিৎসা এটা যিটো সেৱা আগবঢ়াইছে বিনামূলীয়াকৈ, খুব অলপ দিনৰ ভিতৰতে খুব স্বাস্থ্য ভাল হয় আৰু খুব ভাল লগা। এয়া দেখিছে নহয় এটা এক্সাৰচাইজ হয়। এয়া নাচ গানৰ যোগেদিও তেওঁলোকে সেই এক্সাৰচাইজ আগবঢ়ায়। আৰু ইয়াৰ কৰ্মীসকলৰ ব্যৱহাৰ পাতি খুব ভাল। যিবিলাক সেৱক সেৱিকাসকলে যিটো সেৱা আগবঢ়ায় তেওঁলোকৰ ব্যৱহাৰ পাতি খুব ভাল হয়।